Hai lah he. Ngapain? Hai. নমস্কাৰ বন্ধুসকল মই এয়া উপস্থিত হলো মঙ্গলদৈ পকাবাঙিপাৰা আৰু ইয়াতে এডাল সাপে বহুত চৰাই মাৰি পেলালে আৰু সেই সাপডাল হৈছে চকৰি ফেটি সাপ আৰু আপোনালোকক দেখুৱাম কেনেকৈ উদ্ধাৰ কৰোঁ বলকচোন বাৰু আহক নমস্কাৰ নমস্কাৰ এটা এটা খাম আমি ইয়াত ৰাখিছো ইয়াতটো আমি সন্ধান কৰি ৰাখিছো অনুসন্ধান কৰি ৰাখিছো পাটিটো যি আছে নহয় পাটিটো তাতে সোমাই ৰাখিছো খাপডাল তাতে আছে আমাৰ হেড প্ৰচেষ্টা পাঁচটা চৰাই খাইছে পাঁচটা চৰাই মাৰি পেলাইছে মাৰি পেলাইছে আগে পিছে কণী খায় হা হয় হয় ঠিক আছে ঠিক আছে আমি যিবিলাক সাপ ভেনমাছ স্নেক পাওঁ সেইবিলাক সাপ দূৰতে এৰি দিওঁ আমি সাপটো মাৰা নাই বাৰু আৰু আপোনালোকৰ নাপাৰখন ফেচবুকৰ জৰিয়তে পালো আৰু কোনো অকল চাওক এয়া ঘৰ আৰু ইয়াতে মানুহ শুৱে আপোনালোকে দেখা পায়ে আছে আৰু এইখন হৈছে বিচনা আৰু এইখন বিচনাত মানুহ শুৱে আৰু বন্ধুসকল চাওক ইয়াতে সাপডাল সোমাই আছে ইমান আচৰিত কিন্তু বন্ধুসকল সুখৰ বিষয় এইটোৱে এই সাপডালে কাকো একো বিপদ ঘটোৱা নাই চৰাই খাইছে আৰু প্ৰেমীটো অলপ বেয়া লাগছে চৰাইকেইটা মাৰণ প্ৰকৃতিৰ প্ৰেমীটো না ভিতৰত সোমাই আছে ঘৰে যে আৰামত বিন্দাছ হৈ আছে আপোনালোকক অলপমান হেৰি কৰি দিয়কচোন অলপ আঁতৰি দিয়ক আপোনালোকক অলপ আঁতৰি দিয়কচোন আপুনি আঁতৰি দিয়ক এই পোৱালি খাইছে দেই পোৱালি দুটামান খাইছে বেছি কৰা এটা সাপ এটা সোমাল কেনেকৈ আমি সেইটো ৰুমৰ পৰা উঠাই আনি আমি নিজে সোমাইছিলো পাটিৰ তলত আমি সোমাইছিলো এতিয়া পাটিৰ তলত আমি আৰু পাটিটো পেলাই তাতে সোমাই গৈছে আৰু এই নিশ্চয় দিনৰ এটা জাগা এটা দিছো আৰু ৰাখিব কাৰণে হৈ যাব নে আৰু জুমজুৰা বন্ধুসকল চাওক এইডাল সাপ চকৰি ফেটি মনোপ্লেট কোবৰা আৰু বন্ধুসকল এই সাপডালক আমাৰ গাঁৱলীয়া মানুহে বন্দা ফেটি বুলি কয় আৰু ইয়াৰ চাইণ্টিফিক নেম হৈছে নাজা কাউথিয়া আৰু ই হাইলি ভেনমাছ স্নেক হয় লাহে নাপায় বন্ধুসকল খাবি তারা মুদি পাই দিও গলা মোর বড় ইনশাআল্লাহ এই ভাই বলে নাই দি চলাই পিছো এটা পারি নি পাঁচটা এই কারণটা আছে এই হুন্ডা পিছে যা সুন্দর নাই নাম ধুবা সকলটো কি বল ভাই এইটো সকলটো দেখাই দে অকমান তুমি পানা এই দেখাই পোৱা নাই এইটো সকলটো একদম মাল নহয় না এইটো ডেঞ্জাৰ মাল হয় এইটো চকৰি এটা আছে মই নামেও চাওক এইডাল সাপ হাইলি ভেনমাছ আৰু ইয়াৰ গাত নিউৰটক্সিন ফেনম পোৱা যায় বন্ধুসকল এই সাপডালে যদি কেতিয়াবা আপোনালোকক দংশন কৰে ভগৱানে নকৰক যদি কেতিয়াবা দংশন কৰে
তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰতন্ত্ৰ বিচাৰি আপোনালোকে সময় নষ্ট একেবাৰে নকৰিব বন্ধুসকল এই সাপডাল মনোক্লেট কোব্ৰা আৰু ইয়াৰ গাত নিৰটক্সিন ফেন পোৱা যায় আৰু বন্ধুসকল এই সাপডালে যেতিয়া নেকি মানুহক কামোৰ মাৰে তেতিয়াহ'লে ই নাৰ্ভাছ ছিষ্টেমত কাম কৰে আৰু বন্ধুসকল যেতিয়া নেকি নাৰ্ভাছ ছিষ্টেমত কাম কৰে তেতিয়াহ'লে মানুহৰ ব্ৰেইনটো বিকল হৈ সোনকালে যায় গতিকে বন্ধুসকল এই সাপে কামোৰাৰ লগে লগে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট আৰু বন্ধুসকল ইয়াৰে লক্ষণসমূহ হ'ল যেতিয়া নেকি এই সাপডালে কামোৰে তেতিয়া এই যিখিনি জেগাত সাপে কামোৰে তাত দুটা ডাঙৰ দাঁতৰ চিন দেখা পোৱা যায় আৰু লগে লগে যিখিনি ঠাইত সাপে কামোৰে সেইখিনি ঠাই লাহে লাহে ফিকিবলৈ ধৰিব লাহে লাহে ক'লা ৰঙা পৰিবলৈ ধৰিব আৰু বন্ধুসকল লাহে লাহে মানুহজনৰ মাথা ঘূৰাব লাহে লাহে চকুৰ পতা নামি আহিব লাহে লাহে মানুহৰ উশাহ লোৱাত কষ্ট পাব বমি আহিব মুখেৰে ফেন ওলাব এনেকুৱা বিভিন্ন ধৰণৰ লক্ষণ দিয়ে গতিকে বন্ধুসকল এইবিলাক লক্ষণ নোহোৱাৰ আগতে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত তাত সঠিক ট্ৰিটমেণ্ট লাভ কৰে এয়া চাওক বন্ধুসকল এডাল চকুৰে ফিটিকা মানুহৰ ঘৰত সোমাই আছে এতিয়া বন্ধুসকল আপোনালোকে জানে এতিয়া গৰমৰ ছিজনৰ কাৰণে সাপে মানুহৰ ঘৰত সোমাই আছে আৰু খাদ্যৰ সন্ধানত ই হাঁহ চৰাই কণী চৰাই পোৱালি খাবৰ কাৰণে ই ইয়াতে আহিছে এতিয়া আমি সাপডাল নি পেলাই ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত পাৰ কৰাব পাৰিব আৰু যদি মানুহৰ ঘৰে দুৱাৰে পাৰ কৰি থাকে হয়তো কেতিয়াবা মানুহৰ বিপদ হৈ যাব পাৰে এই ভাইজান এটা যে তাতে যে ঝুলিয়ে থাকে দুখ পাব না নাপায় দুখ পোৱাকে ধৰা নাই মই ঠিকে আছে তাৰমানে দুখ পোৱাকে ধৰা নাই মানে ইয়াৰ যোনটো হাড্ডি আছে হাড্ডিটো ভাঙি নাগেলি আৰু কথা নাই বুজি পাইছা ইয়াৰ এটা ৰাজহাৰা বোলা বস্তু এটা আছে ৰাজহাৰাটো যদি ভাঙি নাযায় তেতিয়াহ'লে কথা নাই আৰু যদি ৰাজহাৰাটো ভাঙি যায় আঙুলি পইচা নাই ৰদৰ পইচাটো বল দি মই এনেকে আৰু কিবা এটা খাইছি কিবা চৰাই খাইছি দাদা চৰাই নহয় এটা খাই আছে চৰাই বাঁধা সোমাইছে সেটা বস্তা ধুমু বস্তা এটাৰি ফেন চেন দি বহি লৈছো এটা এটা বস্তা দিছো নিজে মুখে হেৰিটো এৰি দিছে আৰু মই যাওঁ এতিয়া দুটা খাইছে বুলি পোৱালি তেওঁ শিষ্য হিচাপত থাকে নহয় অলপ যাবই আগবাঢ়ি পেলাই আগতে শিষ্য এটা কি চৰাই পোৱালি নেকি চৰাই পোৱালি নে মুৰ্গীৰ পোৱালি এইখিনি সময়ততো কিমান পাৰি তাৰমানে মানুহ কামোৰিবৰ কাৰণে চেষ্টা কৰি থাকে
এইখিনি সময়ত আমি যেনেকৈ ধেমালি কৰি আছোঁ বা আপোনালোকে যেনেকৈ ধেমালি কৰি আছে মই সাপডাল ধৰা দেখা পায় কিন্তু সাপডালে ধেমালিটো একেবাৰে বুজি পোৱা নাই হয়নে নহয় কিন্তু সাপডালে বহুত খঙত আছে আমি মানুহ হিচাপে আমি বুজি পাইছোঁ আমি ধেমালি কৰিছোঁ কাৰণ মই আছোঁ আপোনালোকৰ কিবা এটা সাহস পাইছে গতিকে সাপডালেতো বুজি পোৱা নাই ই এটা অমাত জীৱ এটা কথা সুধো নেকি এতিয়া বস্তু ইমান ডাঙৰ বস্তু এটা সৰু মুখখানে যি খালে কেনেকৈ খালে চেপি সিহঁতে সাপবিলাকে যেনেকুৱা চেপি আহাৰ গ্ৰহণ কৰে সেইটো বহুত ডেঞ্জাৰ হয় আপুনি ক'ব পাৰিব কথাটো এটা গাহৰি তাৰমানে ইমান ডাঙৰ সাপ এডালে চেপি উঠি ইমান ডাঙৰ গাহৰি এটা ইহঁতে খাব পাৰে ভালকৈ ভিডিঅ' চাওক এই তাত ভিডিঅ' এটা হেৰি আছে এই কালি যেমন যেতিয়া হৈছে চকলিৰ ভিতৰত হেৰিটো চকলিটো দেখা নাছিল পুৰা মাৰি আছে এইটো শ্ৰীকৃষ্ণ পদচিহ্ন সেইটো বাৰু মই বিশেষকৈ নাজানো কিন্তু মই এটা কথাই জানো আমি হিন্দু ধৰ্মক হেৰি কৰাৰ কথা আৰু অধ্যয়ন কৰাৰ কথা নাগৰ ভিতৰত পৰে সাপৰ ভিতৰত দুটা প্ৰজাতি পৰে ধৰা সাপ আৰু ভোলে বেজে সাপ আৰু নাগৰ পাৰ্থক্য আছে যাৰ বিষ আছে সি নাগ আৰু যাৰ বিষ নাই সি সাপ নাগ ই নাগ নাগৰ ভিতৰত পৰে তাৰমানে ই যেতিয়া হেৰি হৈছিল তেতিয়া বিষ পৰীক্ষণ আজিৰ পৰা আমি এই দাদাকে মাতিম সাপ দুৰ্গা সুন্দৰ জানে শিকি আছে বাৰু গম পোৱা গৈছে নিৰ্মলে মোক কি তাৰমানে অপমান কৰিব বিচাৰিছে নেকি নহয় হেৰি ইয়াৰ নাম কি আছিলে মহাদেৱ বুলি কয় একবাৰ চবে তেওঁ সাপ ধৰি আছে তেওঁ সাহ কৰা নাই ইমান এইবিলাক বস্তুৰ লগত তামচা নাই আৰু থোৰা বলি পেলাই ধৰি দি হয় থোৰা নহয় এতিয়া মাত্ৰ খুটাটো হেৰি কৰিম কিবা মনসা পূজা কিজন কিবা লেখা পাতা কিবা দেখা পাৰি আহিব কোনো বস্তুৱে আহিব যে ভকতা খালা নামৰ উখোৱা চোখা পাবনে নাই এতিয়া পাব এই ফুটা কৰি দিব লাগিব ফুটা কৰি দিব লাগিব আৰু বাইদেউহাত সাপ ধৰাৰ কাৰণে দাদাহাত কেনেকুৱা লাগে এতিয়া আপোনালোকে আছে কাৰণে আমি মাতিব পাৰিলো আমাৰ অলপ মনটো ভাল লাগিলে এতিয়া নহ'লে আমি মাৰি দিব লাগে ৰাতিও টোপনি নাহিলে বহুত বহুত ধন্যবাদ আপোনাক সেইটো কাৰণে ৰাতি 9টা বজাত হ'লেতো আপুনি যে আহিছে এইখিনি ওচৰ পাজৰ কাৰণে এতিয়া দূৰ দূৰণি হ'লে আমি কিমান পৰ ৰখিব লাগিলে সহায় কৰি দিয়া বুলি ক'ব লাগিব এতিয়া সহায় কৰি দিছে বহুত ডাঙৰ হয় আৰু ধুনীয়াকৈ সুকলমে উদ্ধাৰ কৰিলোঁ সাপডাল হেৰি হোৱা নাই ক্ষতি হোৱা নাই আব্দুল্লাহ কষ্ট পোৱা নাই আৰু চৰাই যিকেইটা খাইছে চৰাই খাওক আৰু দুটা খালেও আপত্তি নাছিল আকৌ যি আকৌ বিপদ ঘটোৱা নাই ঘৰৰ মানুহ বেছিলে খাব আৰু এডাল হৈছে হাইলি ফেনমাছ বাইচান্স যদি দেখা নোপোৱা অৱস্থাত যদি কিবা কাম খোজ পৰি যায় তেতিয়াহ'লেতো এইটো দুখ পালেতো ই কামেই পোৱা ভাল গতিকে বন্ধুসকল আপোনালোকে এতিয়া বুজি পাইছে এতিয়া গৰমৰ ছিজন পৰিছে গৰমৰ ছিজন পৰাৰ কাৰণে আপোনালোককো সতৰ্ক কৰি দিছোঁ আপোনালোকে যেতিয়া কেতিয়াবা আন্ধাৰ জেগাত যায় তেতিয়াহ'লে মই বাৰে বাৰে কৈ থাকোঁ তেতিয়াহ'লে এবাৰ টৰ্চ লৈ যাব
আৰু যেতিয়া নেকি আন্ধাৰ জেগাত যদি আপোনালোকে যদি কেতিয়াবা কিবা বস্তু আনিবলৈ যায় তাতো এবাৰ টৰ্চ মাৰি চাব, কাৰণ এতিয়া হৈছে গৰমৰ ছিজন আৰু এনেকুৱা বিষাক্ত সাপ সোমাই থাকিলে হয়তো বিপদ হৈ যাব পাৰে, কাৰণ মানুহৰ জীৱনটো হৈছে মেইন বস্তু। ধন্যবাদ বাৰু। তেতিয়াহ'লে তুমি কি ক'লা ইছন ফাইবাৰ মই সাপটোৰ নামটো জানিব বিচাৰিছোঁ। বন্ধুসকল, এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ দৰং জিলাৰ মঙলদৈ নহাউলি পকাবাঙিৰ পৰা। বন্ধুসকল, এই সাপডাল চাওক, এই সাপডাল হৈছে চকৰি ফেটি সাপ আৰু ইয়াতে বৰ্তমান ই ফেনা মেলিয়াই আছে। চাওক বন্ধুসকল, এয়া চকৰি ফেটি সাপ আৰু ইয়াক সাক্ষাৎ নাগ বুলি কোৱা হয়। আপোনালোকে দেখা পাইছেই চাগে এইডাল নাগ, বহুত ভয়ংকৰ সাপ আৰু বহুত ফেনমাছ স্নেক এইডাল সাপ। চাওক বন্ধুসকল, এইডাল সাপ চকৰি ফেটি ধুনীয়াকৈ যাই আছে ইয়াৰ জংঘলত। ফেনমাছ স্নেকে যদি মানুহৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি থাকে, কেতিয়াবা ভুলক্ৰমত যদি মানুহৰ ভৰিৰ খোজ পৰি যায়, তেতিয়াহ'লে ডাঙৰ বিপদ হৈ যাব। সেইকাৰণে বন্ধুসকল, এই ফেনমাছ স্নেকবোৰ উদ্ধাৰ কৰি আনি ধুনীয়াকৈ এই জংঘলত এৰি দিওঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি আনকো জানিবলৈ সুবিধা কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।